হে গাইজ মই বৰ্তমান আছোঁ পল্টন বজাৰত গ'ল্ড চিনেমাত। আজি চিনেমা চাব আহিছোঁ আৰু আমি চাব আহিছোঁ কি ব্লু ফিল্ম চাব আহিছোঁ। আমাৰ ট্ৰেডৰ এয়া শইকীয়া চবতকৈ মানে কি ক'ম আৰু হেণ্ডচাম বয় মানে, আৰু ইফালে আছে গোটেইবিলাক আছে ইফালে। আমি গোটেইবিলাক চাব আহিছোঁ। ঐ নলবেইৰা, আৰু এইটো হ'ল নলবেইৰাই দেই। ইয়াক যোনে মানে ইয়াক কথাৰে হাৰাব নোৱাৰে। এইটো নলবেইৰা আৰু এইটো হ'ল কৃষ্ণ আৰু এইটো চৰিফুল। তো আমি গোটেইবোৰে চাব আহিছোঁ ব্লু ফিল্ম, যিহেতু আমি অসমীয়া হয়, অসমীয়া হিচাপে আমি অসমীয়া ফিল্ম চাব আহিছোঁ। আমি ব্ৰহ্মাস্ত্ৰ নাচাওঁ, আমি ব্লু ফিল্ম চাম। আৰু চাম, কিন্তু অসমীয়া চিনেমা যেতিয়া চাব লাগে আপোনালোকেও চাওক, আমিও চাম। আৰু এটা চিনেমা জীয়াই ৰাখিব লাগিব। আৰু এটা কথা কওঁ যে ধৰক যেতিয়া বলিউডৰ চিনেমা এটা লাগে বা অসমীয়া চিনেমা এটা যেতিয়া একেলগে লাগিব, তেতিয়া মানুহবোৰে কি কৰে, বলিউডৰ চিনেমাত বেছি চাব যায়। তো অসমীয়া হিচাপে আমি অসমীয়া চিনেমা চাব লাগে। বলিউডৰ কথা বাদ দিয়ক না, বলিউডত আমি সেইবিলাক চিনেমা ৱেবছাইটত পাই যাম, কিন্তু অসমীয়া চিনেমা আমি নাপাওঁ। তো সেইকাৰণে আমি অসমীয়া চিনেমা চাব আহিছোঁ গোটেইবিলাকে। আৰু আহি আছে এজন, আৰু সিও আহিব একেলগে, তাৰপিছত যাম। আমাৰ টিকেট কাটা অলৰেডি, আমাৰ টিকেট কাটা হৈ গ'ল। আৰু এই বিক্ৰম আহি পালে ব্লু ফিল্ম চাব। আজি বিক্ৰমে পূৰা ব্লু চাব। তো আমাৰ মানে কি হ'ল, তাতে মানে য'ত আমাৰ চিনেমা হলটো আছে গ'ল্ড, তাতে মানে বাইক পাৰ্কিং কৰিব নেকি, তো পাৰ্কিঙৰ কাৰণে আৰু মানে ইফালে আহিব লগা হ'ল। মইতো তাতে থৈ দিলোঁ, কিন্তু ইয়াৰখন আকৌ ইফালে আনিলোঁ, তাতে পাৰ্কিংটো কৰিলোঁ। আৰু এতিয়া আমি চাম ব্লু ফিল্ম। তো ফাইনেলি ব্লু ফিল্মৰ গেট খুলি গ'ল। আৰু এই টিকেট চাওক, 6টা টিকেট, 6টা মানুহ। এটা পৰিলে নহ'ব দেই। আৰু এতিয়া আমি যাব লাগিব থাৰ্ড ফ্ল'ৰ। ফাৰ্ষ্ট নেকি? আৰু ইয়াত চাওক পোষ্টাৰ ব্লু ফিল্ম, ব্লু। আৰু এণ্ট্ৰি এইফালেদি নেকি, এইফালেদি হ'ব চাগে। আৰু ফাইনেলি ব্লু ফিল্মৰ আগত মহাভাৰত বোলে আৰম্ভ হৈ গ'ল। এডভাৰটাইজমেণ্ট আৰম্ভ হৈ গ'ল। তো ইয়াৰ পিছত আৰম্ভ হ'ব ব্লু ফিল্ম। আৰু চাই কেনে কৈ আছোঁ আপোনালোকক কেনেকুৱা হয়। তো ফাইনেলি ইণ্টাৰভেল হ'ল। তো ইণ্টাৰভেলৰ আগৰখিনি বহুত কমেডি। এতিয়া ইণ্টাৰভেলৰ পিছত কি হয় নাজানো, ইণ্টাৰভেলৰ পিছত চাওঁ। তামাম কমেডি আগৰখিনি। তো ইণ্টাৰভেলৰ পিছত এতিয়া কি হয় নাজানো। তো এটা ফাইনেলি শেষ হ'ল ব্লু ফিল্ম। তো কেনে লাগিল? মজা, একেবাৰে মজা। আপোনালোকে চবে চাওক, চাই বঢ়িয়া লাগিল। অসমীয়া চিনেমা হিচাপত খুব ধুনীয়া ফিল্ম। আৰু এইটো ভাল লাগিছে যে অসমীয়া হিচাপত মানে ইমানখিনি সাহস কৰিছে অসমীয়া ফিল্ম এখন বনাব। তো এইখিনি ভাল লাগিল। আৰু ক'ত গ'ল মানুহকেইটা? তো কি বুজি পালা ফিল্মখন চাই? কি বুজি পালোঁ মানে, মানুহ পইচাৰ কাৰণে লজ্জা হ'ব নালাগে। আৰু এটা কথা কওঁ যে ফিল্মখন অলপ বেয়া হয়, এইটো নহয় যে গোটেইখিনি ভাল হয়। কিন্তু এটা কথা কি, নিজৰ মতে ল'ব লাগিব, ভাল নাই বেয়া। মোৰ মতে এটা কথা কি, যদি আপুনি যিকোনো বস্তু এটা যদি আপোনালোকে ভালকৈ চায়, তেতিয়া বস্তুটো ভাল হ'ব। যদি আপুনি বেয়া হিচাপতে চাই ফিল্মখন, তেনেহ'লে বেয়াই পাব। তো ফিল্মখনত খুব ধুনীয়া এটা মেছেজ আছে, সকলোৱে আহক, ফিল্মখন এবাৰ চাওক। আৰু এই শইকীয়াৰ বোলে 10 টকা খাই দিছে দোকান এখনে। 10 টকা এটা খাই দিলে পায়। 10 টকা খালে নেকি? 10 টকা মই বাইকখন লৈ বাপৰে, বহুত টকা মানে। আৰু শেষত এয়া নলবেইৰা বোলে কিবা কয় মানে চিনেমাখনৰ কথা অলপ। তাৰমানে মই মোৰ দৃষ্টিভংগীত আৰু মই চাই কিনে গম পালোঁ যে চিনেমাখনে বুজাইছে যে এতিয়া লকডাউনৰ এটা পৰিৱেশত মানুহৰ কেনেকুৱা পৰিৱেশ হৈ গৈছে, মানে লকডাউনৰ অৱস্থা এটা। সেই পৰিৱেশত তাৰমানে মানুহে কেনেকুৱা কাম কৰিব লগা হৈছে। ধনী মানুহ হওক, দুখীয়া মানুহ হওক, বহুতো প্ৰব্লেম হৈ গৈছে। এই তাকে লৈ কিনে এই চিনেমাখন বহুত ৰিলেটিভ হয়। আৰু এটা কথা কওঁ যে এই যে ফিল্মখনৰ নাম দিছে ব্লু ফিল্ম, তো ব্লু এজনী মানে এইটো ছোৱালীৰ ওপৰত এটা মানে কাহিনী এটা বনাইছে। ব্লু কোনো একো বেয়া শব্দৰ ইউজ নহয়, মানে ব্লু এটা ছোৱালীৰ নাম থাকে। সেই ছোৱালীটোক লৈহে কাহিনীটো বনাইছে। মেইন কাহিনীটো হ'ল ছোৱালীটো। ফাইনেলি এটা কথা কওঁ, অসমীয়া চিনেমা চাব লাগে, আহক সকলোৱে চাওক আৰু এনজয় কৰক। বঢ়িয়া ফিল্ম। অকণমান হ'লেও কিবা অলপ তাৰ পৰাই জানিব পাৰিব। এইটো কথা হয়, যদি আপোনালোকে ভালকৈ চাই ফিল্মখন, তেতিয়াহে বুজিব পাৰিব। এনেই আপোনালোকে চাব আহিছে, এনে এনজয়মেণ্টৰ কাৰণে চাব আহিছে, তেনেহ'লে আপোনালোকে একো বুজি নাপাব।
যদি এটা মানে মনত যদি এটা ভাল কিবা এটা লৈ যদি চাই ফিল্মখন, তেতিয়া বুজি পাব যে ফিল্মখন কিহৰ ওপৰত বনাইছে, মানে কি মেছেজ দিব খুজিছে, তো তেতিয়া বুজি পাব। সেইকাৰণে কৈছোঁ আহক। আৰু আপোনাৰ মইতো কৈছোঁৱে যে অসমীয়া ফিল্ম হিচাপত মানে ইমানখিনি যে সাহস কৰিছে বনাব এইখিনি, তো আজিলৈকে বলিউডে ইমান সাহস কৰা নাই। আজিলৈকে বলিউডে সাহস কৰা নাই যে মই এনেকুৱা এখন ফিল্ম বনাম। আছে, নোহোৱা নহয়, কিন্তু ইমানখিনি নাই ইয়াতে যিমানখিনি দেখাইছে অসমীয়া হিচাপত। তো সেইকাৰণে ভাল লাগিছে। অসমীয়া চিনেমা এনেকুৱা সদায় আগবাঢ়ি যাওক আৰু চবেই চাওক অসমীয়া চিনেমা। যে চবেই অকল হিন্দী ফিল্ম আহিলে যে হিন্দী ফিল্মে চাম সেইটো নহয়, অসমীয়া ফিল্মকো অলপ টাইম দিয়ক। অসমীয়া ফিল্ম আহিলে অসমীয়া ফিল্মো চাওক। আমি অসমত আছোঁ যেতিয়া অসমীয়া ফিল্মো আগবঢ়াই নিব লাগিব। আৰু এটা আমাৰ দৰ্শকৰ মেছেজ আছে। মেছেজটো মানে কি, আপোনাৰ চিনেমাখন তাৰমানে ভাল মাইণ্ডত চালে আপুনি ভাল বুজি পাব, আৰু যদি বেয়া মাইণ্ডত চাই বেয়া বুজি পাব। সেইটো মই কৈছোঁ, যদি ভাল মাইণ্ডত চাই চব বস্তু ভাল, যদি বেয়া মাইণ্ডত চাই চব বস্তুৱে বেয়া। যিকোনো বস্তু নহয়, চব বস্তুৱে বেয়া হ'ব। তো সেইটোৱে, চবেই আহক এবাৰ আৰু চাওক বুলু ফিল্মখন। মজা হৈছে, সঁচাকৈ ভাল হৈছে। মই বুজি পাইছোঁ, মোৰ লগৰকেইটা যিমান আছে সেইকেইটা বুজি পাইছে। তো সেইটোৱে কৈছোঁ, আমি কিবা এটা বস্তু চাই কেনেহে কওঁ যে কোনটো বস্তু ভাল, কোনটো বস্তু বেয়া। তো আমি ভাল বুলি ভাবিছোঁ, ভালে। অঁ, আৰু এটা কথা কওঁ, মানে প্ৰথমৰ পৰা ইণ্টাৰভেললৈকে পূৰা কমেডি পাব আপোনালোকে, আৰু ইণ্টাৰভেলৰ পিছত অলপমান চিৰিয়াছ আছে। তো চিৰিয়াছটো অলপমান থাকিব দিয়কচোন, হয় নাই? কমেডিৰ লগত চিৰিয়াছটো থাকেই। তো এইখিনি কথা, সকলোৱে আহক। তো এতিয়া বাই বাই আৰু।